আমি এনে কিছু মানুহৰ প্ৰেৰণাদায়ক জীৱনৰ বিষয়ে পঢ়িছোঁ যি আমাক প্ৰতি সময়ত অনুপ্ৰাণিত কৰে। গতিকে আজি আমি এনে কিছু বাণীৰ বিষয়ে জানিম যি আমাৰ জীৱনটো ধনাত্মকভাৱে সঠিকভাৱে সলনি হোৱাত সহায় কৰিব। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বিদ্যাদান সকলোতকৈ ডাঙৰ দান। ভাল শিক্ষাই আমাক আত্মনিৰ্ভৰশীলতাৰ দিশে লৈ যায়। অধ্যয়নৰ দ্বাৰা আমি নিজৰ আত্মবিশ্বাস বঢ়াওঁ। জ্ঞানৰ দেৱী সৰস্বতীয়ে আমাক সফলতাৰ দিশে লৈ যায়। ভাল শিক্ষাই আমাক ভাল নাগৰিক কৰি গঢ়ি তোলে। অধিক শিকাৰ অৰ্থ হৈছে অধিক জীৱন লাভ কৰা। শিক্ষাই ব্যক্তিক এজন ভাল ব্যক্তিলৈ ৰূপান্তৰ কৰে আৰু এই শিকাৰ প্ৰক্ৰিয়াটো গোটেই জীৱনজোৰা চলি থাকে। শিকাৰ উৎসুকতাই জীৱনৰ যিকোনো কঠিনতা পাৰ কৰি যোৱাত আমাক সহায় কৰে। ভাল শিক্ষাই একমাত্ৰ বুদ্ধি নবঢ়ায়, লগতে চৰিত্ৰও ভাল কৰি তোলে। ভাল শিক্ষাই মানুহক স্বাধীন কৰে। ধৈৰ্য আৰু নিৰন্তৰ প্ৰয়াস কৰাৰ ফলত সফলতা পোৱা যায়। শিক্ষাই আমাক সময়ৰ লগত বিকাশ হোৱাৰ সুবিধা দিয়ে। লাহে লাহে আগুৱা, কিন্তু আগুৱাই যোৱা। ভাল শিক্ষা আত্মসন্মানৰ ভেটি। প্ৰতিটো অসফলতাত সফলতাৰ এটা শিক্ষা থাকে। গতিকে সেই সফলতাৰ শিক্ষাটো লৈ আপুনি জীৱন বাটত সফল হৈ আগুৱাই যাওক। ধন্যবাদ।